বিজেপি ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ নাম জানেনে? নামটো মই পাহৰি গ'লো। পৰিবহণ মন্ত্ৰীৰ নামটো? অসমৰ কৃষি মন্ত্ৰীৰ নামটো জানে? জানো কৃষি মন্ত্ৰীৰ নামটো জানে? জানো অতি দেশৰ ৰাষ্ট্ৰপতিৰ নামটো জানে আপুনি? জানো নাম থাকে জানো লোকসভাৰ স্পীকাৰৰ নামটো জানে? দাদা এইটো যিহেতু আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব খোজে, গৌৰীপুৰ বিধানসভা সমষ্টিৰ পৰা আপুনি বিজেপিৰ পৰা টিকট খুজিব খোজে, গতিকে ৰাজনৈতিক যিসকল ব্যক্তি বা যিসকল মন্ত্ৰী তেওঁলোকৰ আপুনি নাম জানে? মুখ্যমন্ত্ৰীৰ বাহিৰেও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত আৰু কি কি দপ্তৰ আছে আপুনি জানে? মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আৰু কি কি দপ্তৰ আছে? মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত কি কি দপ্তৰ আছে? যিহেতু আপুনি কৈছে যে বিজেপিৰ পৰা আপুনি টিকট বিচাৰিব, গতিকে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আৰু আন কি কি দপ্তৰ আছে? কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ তেওঁ মন্ত্ৰী। দেশৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম জানে? কি ক'ব? কিন্তু আপুনি ৰাজনীতি পথাৰলৈ আহিছে, গতিকে আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব খোজে ৰাজনৈতিকভাৱে, গতিকে কি ক'ব? আপুনি কি ক'ব খোজে? কি ক'ব খোজে? আপোনালোকে চকুৱালী ভিডিঅ'টো চালে নিশ্চয় গম পাইছে ইয়াৰ মাথাত কি আছে। ইয়াৰ যে মাথাত একো নাই, ঘিউ বোলা বস্তুটো, গম পাইছে আপোনালোকে কেনেকুৱা পাইছে? ইয়াত মাথাত একো নাই। কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব, জনাব ইয়াৰ ভিডিঅ'টো কেনেকুৱা পালে। আৰু আপোনালোকে যদি নতুনকৈ আহিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব। আজিলৈ ধন্যবাদ।